So আমি যদি লেকঅপেৰণটোৰ কথা পাতোঁ ইয়াৰ আমি দুটা বস্তু ক্ৰিটিকেলি মন কৰিবলগীয়া কথা আছে। লেকঅপেৰণটো ট্ৰিগাৰ কৰিব হ'লে গ্লুক'জৰ লেভেলটো কম হ'ব লাগিব, হয়নে? আৰু লেক্টোজ মিডিয়াত থাকিব লাগিব। চ' লেক্টোজ মিডিয়াত থাকে আৰু গ্লুক'জ নাথাকে, অনলি দেন তেতিয়াহে এইটো মিনিংফুল হয় যে তুমি লেকঅপেৰণটো ট্ৰিগাৰ কৰিবা। নমস্কাৰ, মোৰ নাম ডক্টৰ পজুল লইন। মই মাৰ্জান বায়'লজিক্স ট্ৰেইনিং এণ্ড ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ। আমাৰ ইনষ্টিটিউটটো খানাপাৰাৰ আছাম ছায়েন্স ছ'চাইটিৰ অধীনৰ ছায়েন্স কমপ্লেক্সত আছে আৰু এই ইনষ্টিটিউটে আমাৰ লাইফ ছায়েন্স, যিটো লাইফ ছায়েন্সৰ আমব্ৰেলাৰ ভিতৰত যিখিনি কোৰ্চ আছে, জুলজি, বটানী, মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি, জেনেটিক্স, সেই সকলো ছাবজেক্টৰ ওপৰত আমি হেণ্ডছ অন ট্ৰেইনিং দিওঁ। আৰু এই আমাৰ ট্ৰেইনিংবিলাকৰ জৰিয়তে আমাৰ বহুতো ষ্টুডেণ্ট উপকৃত হয়, বিভিন্ন জেগাত চাকৰি পাইছে এতিয়ালৈকে। মই প্ৰথমতে কওঁ এই কোৰ্চটোৰ গুৰুত্ব। চ' কোৰ্চটোতো আজিকালি কি হয়, এই ষ্টাডিবিলাক আমাৰ থিয়ৰিটিকেল বেছ, আৰু থিয়ৰিটিকেল ষ্টাডি লৈ মানুহে কি কৰে, ইণ্ডাষ্ট্ৰীত আমাৰ এটা জব ছেকিউৰ কৰিব নোৱাৰে। চ' আমাৰ এইম অফ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ইনষ্টিটিউট ইজ দেয়াৰ যে একাডেমিয়া ইণ্ডাষ্ট্ৰিয়েল ভিজিট। আজি একাডেমিকেলি এজন ষ্টুডেণ্টে নিজৰ ডিগ্ৰী লয়, আমাৰ পৰা ট্ৰেইনিং লৈ এটা ইণ্ডাষ্ট্ৰী লেভেলত এটা চাকৰি ছিকিউৰ কৰিব পাৰে। এই ইনষ্টিটিউটটো খোলাৰ মেইন পাৰ্পজটো হৈছে যে আমাৰ নৰ্থ ইষ্টত বহুত ভাল টেলেণ্ট থকা ল'ৰা ছোৱালী আছে, বাট সিহঁতৰ কিছুমান অবষ্টেকল আছে, যিখিনিৰ কাৰণে সেইটো হয়তো বাহিৰৰ ভাল লেভেলত যাব নোৱাৰে, বা বাহিৰৰ ভাল ইনষ্টিটিউটত হয়তো ফাইনেন্সিয়েল প্ৰব্লেমেই হওক বা তেনেকুৱা ধৰণৰ কিবা ঘৰুৱা সমস্যা হওক যাব নোৱাৰে। তাৰ কাৰণে সিহঁতৰ কিবা যিটো টেলেণ্ট আছে, সেই টেলেণ্টটো মানে ইয়াতে ষ্টেগনেণ্ট হৈ যায়। চ' আমি তেওঁলোকক কি কৰোঁ, পুল ডাউন কৰি তেওঁলোকক আমি নিজৰ লেভেলত ট্ৰেইনিং কৰোঁ, ট্ৰেইনিং কৰি সিহঁতক মটিভেট কৰোঁ যে বাহিৰৰ দুনিয়াখন কেনেকুৱা হয়, বাহিৰত কাম কৰিলে কেনেকুৱা হয়। ইভেন আমাৰ ষ্টুডেণ্টে এতিয়া মটিভেশ্যন পায়, এতিয়া ইজৰাইলত PhD কৰি আছে, UKত PhD কৰি আছে, বা ইণ্ডিয়াৰ ভিতৰতে কৈছোঁ বহুতকেইটা IITত কৰি আছে, IISc বেংগলোৰত কৰি আছে। আৰম্ভণিটো আমি এনেকৈ কৰিব লৈছিলোঁ, যিটো আমাৰ গভমেণ্টত, আমাৰ অসমত বিশেষকৈ নৰ্থ ইষ্টত তেনেকুৱা ধৰণৰ প্ৰাইভেট লেবৰ কনচেপ্ট নাই। কিন্তু বেংগলোৰত আছে, দিল্লীত আছে, বেংগলোৰতো আপোনাৰ এটা গ'লে তেনেকুৱা ধৰণৰ প্ৰাইভেট লেব আছে। চ' এইটো ওৱান অফ দ্য মানে আমাৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট প্ৰাইভেট লেবৰেটৰী, যিটোৱে মানে লাইফ ছায়েন্সৰ ট্ৰেইনিঙৰ কাৰণে আমি খোলা হৈছিলে। যিহেতু সেইটো প্ৰাইভেট হয়, বাট লাইফ ছায়েন্সৰ ইনষ্ট্ৰুমেণ্টবিলাকৰ কষ্টিং বহুত হয়। চ' আমি নিজৰ মাজতে বহুত পুল কৰি কষ্ট কৰি নিজৰ চালাৰী আধা পাৰ্ট আমি ইনভেষ্ট কৰি সেই লেবটো এতিয়া ছাষ্টেইন কৰি আছোঁ। চ' 2019ত খুলিছিলোঁ, তাৰপিছত ক'ভিড আহি গ'ল। ক'ভিড অহাৰ পিছত আমাৰতো একদম 1.5 বছৰ লেবটো পূৰা বন্ধ থাকিলে। চ' ইনিচিয়েলি বহুত ষ্ট্ৰাগল কৰিছিলোঁ, বাট এতিয়া লাহে লাহে কি হৈছে, আমি যিখিনি আমি এইম এণ্ড অবজেক্টিভ লৈ আগবাঢ়িছিলোঁ, চ' এতিয়া লাহে লাহে ফুলফিল হৈছে। আমাৰতো ষ্টুডেণ্ট অহা আৰম্ভ কৰিছে, লাহে লাহে আমাৰ লেবটো এতিয়া 2023লৈকে এতিয়া একদম ফুল এষ্টাব্লিছ লেব হৈ গৈছে, ষ্টুডেণ্টে কাম কৰি আছে। চ' আমি ভাবিছোঁ আমাৰ গ্ৰ'থটো ভালে হৈ আছে, আৰু ডেফিনেটলি এই ইনষ্টিটিউটটোৱে, এই প্ৰাইভেট লিমিটেড ইনষ্টিটিউটটোৱে আমাৰ অসম বা নৰ্থ ইষ্টক এটা সময়ত ভাল ছাৰ্ভিচ দিবগে। চ' এতিয়া আমাৰ নতুন শিক্ষা নীতি, নিউ এডুকেশ্যন পলিচিয়ে 4টা বস্তুৰ ওপৰত বেছি আমাৰ ষ্ট্ৰেছ দিছে। সেইটো হৈছে স্কিল এনহেঞ্চমেণ্ট, এবিলিটি এনহেঞ্চমেণ্ট, মাল্টি ডিচিপ্লিনাৰী আৰু ভেলু এডিশ্যন। চ' সেইটো একচুৱেলি গোটেই ডিচিপ্লিনৰ কাৰণে সেইটো আমি আমাৰ ডিফাৰেণ্ট ছাবজেক্টৰ কাৰণে ডিফাৰেণ্ট ভবা হৈছে। আমাৰ লাইফ ছায়েন্সৰ কাৰণে যিটো জুলজি, বটানী, বায়'টেকন'লজি, মাইক্ৰ'বায়'লজিখিনিৰ কাৰণে, চ' সেই NEBৰ মেণ্ডেটটো আমি ইয়াত ফুলফিল কৰিব পাৰিম বুলি ভাবিছোঁ। বিকজ আমাৰ ইণ্ডিয়া এজ এ ডেভেলপিং কাউণ্ট্ৰি এটা মানে বিগেষ্ট চেলেঞ্জ আছে এমপ্লয়মেণ্টটো। around 2 to 5% আমাৰ এমপ্লয়মেণ্ট কেপচাৰ কৰিব পাৰে, বাট বাকী আদাৰ পপুলেশ্যনখিনি ক'ত যাব? আমি লাইফ ছায়েন্সতো আমি চাওঁ কৈছোঁ হাৰ্ডলি 100জনৰ ভিতৰত 2জন বা 5জনে গভমেণ্ট জব পায়, বাকী কেইজন ক'ত যাব? চ' আমাৰ টাৰ্গেটটো সেইটো কি, আমাৰ ইয়াত ট্ৰেইনিং লয়, আমাৰ ইয়াত ষ্টুডেণ্টবিলাকে ট্ৰেইনিং কৰে, এজন মানে স্কিল ৱৰ্কাৰ হিচাপে ওলাব, আৰু য'ত মানে ডিফাৰেণ্ট অসমৰে বা বাহিৰৰ কোম্পানীত তেওঁলোকে এবজৰ্ব হ'বগৈ পাৰিব। আৰু ইয়াত আমাৰ তেনেকুৱা ধৰণৰ যিটো আমাৰ লাইফ ছায়েন্সৰ মেইনলি মলিকুলাৰ বায়'লজি আমাৰ বহুতখিনি ইনষ্ট্ৰুমেণ্ট আছে। আমি 2টা ধৰণৰ ট্ৰেইনিং কৰোঁ, এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন। চ' অফলাইনটো আমাৰ ইয়াতে লেবতে কৰা হয়, আৰু অনলাইনটো আমি অনলাইন পৰ্টেলত আমাৰ ইণ্ডিয়াৰ বা অসমৰ বিভিন্ন এক্সপাৰ্টৰ থ্ৰুৱেদি কৰাওঁ। আৰু এই অনলাইনত আমি যেতিয়ালৈকে বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ। আমি আউট অফ ইণ্ডিয়া, ফ্ৰান্স, জাৰ্মানীৰ পৰা ষ্টুডেণ্টটো বা ফেকাল্টিও আমাৰ ওচৰৰ পৰা ট্ৰেইনিং লৈ আছে এতিয়া অনলাইন কৰ্চৰ কাৰণে। চ' আমাৰ অসমত এতিয়া 4,000ৰ ওপৰত ছেকেণ্ডেৰী এডুকেশ্যন স্কুল আছে, য'ত আমাৰ বায়'লজিটো এক্সক্লুচিভলি দৰকাৰ হয়, আৰু 337খন কলেজেছ আছে, তাত more than মানে 200ৰ ওপৰত আমাৰ ছায়েন্স ছাবজেক্টটো আছে। এটা লেব তেনেকুৱা ধৰণৰ এটা হাই মলিকুলাৰ বায়'লজি লেব ছেটআপ কৰিবলৈ এটা বহুত ফাণ্ড লাগে। চ'
সো আমি বহুতখিনি কলেজ ভিজিট কৰিছোঁ বা দেখিছোঁ যে যিটো ৰিকুৱাৰ্ড মলিকুলাৰ বায়'লজি টেকনিক আমাৰ ইনষ্ট্ৰুমেণ্ট লাগে তেওঁলোকক সো তেওঁলোকৰ সেই ফেচিলিটিটো অকণমান অভাৱ সো মই এনকাৰেজ কৰিছোঁ যিখিনি ছায়েন্স ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে বা কলেজ যিখিনিত মানে ছায়েন্স ইছ্যু উইদাউট হেভিং ডেট ফেচিলিটি আমাৰ এজ এ গ্ৰুপ এজ এ ষ্টুডেণ্ট গ্ৰুপ টিচাৰ গ্ৰুপে আমাৰ ইয়াত ভিজিট কৰিব পাৰে ভিজিট কৰি আমাৰ ইয়াৰ পৰা ট্ৰেইনিং ল'ব পাৰে ট্ৰেইনিং লৈ তেওঁলোকে ফিউচাৰৰ কাৰণে উপকৃত হ'ব পাৰে এতিয়ালৈকে আমি যি কিছুমান ট্ৰেইনিং স্পেচিফিক ট্ৰেইনিং দিছোঁ যিমানখিনি আমাৰ লেভেলত এতিয়ালৈকে পাৰিছোঁ চ' ফাৰ্ষ্টটো আমি দিছোঁ প্লেণ্ট টিছ্যু কালচাৰ যিটো আমাৰ এতিয়া ধৰি লওক আমাৰ নাৰ্চাৰী বাগানবিলাকত দৰকাৰ হয় ধৰি লওক এটা গছ আপোনালোকে বেংগলোৰৰ পৰা আনিলে বহুত কষ্ট সেইকাৰণে আমি সেই বস্তু এটা আনি পেলাই ইয়াৰ পৰা আমি মাল্টিপুল গছ বনাই পেলাই আমি নাৰ্চাৰীবিলাকক ছাপ্লাই দি আছোঁ ইয়াত বহুত নাৰ্চাৰী ষ্টুডেণ্ট আমাৰ ইয়াত শিকি গৈছে নিজৰ লেভেলত তেওঁলোকে নাৰ্চাৰী খুলিছে তেনেকুৱা লেব খুলিছেগৈ চ' আই থিংক কৈছোঁ টিছ্যু কালচাৰ ছেক্টৰটো নাৰ্চাৰী ছেক্টৰত আমাৰ ইনষ্টিটিউটে বহুত মানে গ্ৰ' কৰাত বহুত ভূমিকা লৈ আছে ছেকেণ্ড থিং আমাৰ ভাৰ্মি কম্পষ্ট আমাৰ স্পন প্ৰডাকশ্যন যিটো ভাৰ্মি কম্পষ্টৰ যিটো স্পন প্ৰডাকশ্যন চ' এই স্পন প্ৰডাকশ্যনত আমি এতিয়া আগভাগ লৈ আছোঁ আমি ৰিচেণ্টলি আমি এটা অলপ মাৰ্কেটেবল কৰিব পৰাকৈ আমি স্পন বনাম বুলি ভাবি আছোঁ আমি মেক্সিমাম ষ্টুডেণ্ট পাইছোঁ আমাৰ ইউনিভাৰ্চিটি লেভেলৰ যিখিনি মানে মাষ্টাৰ ডিগ্ৰী ডিজাৰ্টেশ্যন কৰি থকা আৰু যিখিনি PhD কৰি আছে বিকজ তেওঁলোকৰ এটা PhD বা ডিজাৰ্টেশ্যন এটা স্পেচিফিক টপিক থাকে চ' এই টপিকত বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট দৰকাৰ হয় আৰু ইনষ্ট্ৰুমেণ্টখিনি সিহঁতৰ নিজৰ একচুৱেলি ইনষ্টিটিউট লেভেলত সিহঁতি এভেইল কৰিব পৰা নাই কাৰণে আমাৰ ওচৰলৈ আহে আৰু আমি সেই আমাৰ ইনষ্ট্ৰুমেণ্টখিনি তেওঁলোকে এভেইল কৰে আৰু ট্ৰেইনিং কিছুমান কৰোঁ আমি কলেজৰ ষ্টুডেণ্টবিলাক আমাৰ ইয়াত ভিজিট কৰে বহুত কলেজৰ ষ্টুডেণ্ট আমাৰ ভিজিট কৰিছে ভিজিট কৰাৰ পিছত তেওঁলোকে আমাৰ ইয়াত ট্ৰেইনিং লৈ তেওঁলোকে এটা মানে ছাবজেক্টটোৰ প্ৰতি বেলেগ এটা সিহঁতৰ মানে ইণ্টাৰেষ্ট জাগি উঠিছে আৰু সেইটোৱে আমাক মটিভেট কৰে যে এটলিষ্ট আমি ষ্টুডেণ্ট লেভেলত আমি এটা ছাৰ্ভিচ দি আছোঁ আৰু আমি আৰু আগুৱাই যাম বুলি ভাবিছোঁ চ' আমাৰ ছাৰ্ভিচ বা কোৰ্চ বুলি ক'লে আমাৰ তেনেকুৱা ৱেল ডিফাইন নহওঁ আমি ষ্টুডেণ্ট চেণ্ট্ৰিক আমি ক্লাইণ্ট চেণ্ট্ৰিক হৈ কৈছোঁ কোনোবা আমাৰ পৰা এটা ছাৰ্ভিচ বিচাৰিছে চ' সেইমতে আমি ছাৰ্ভিচটো ডিজাইন কৰিলোঁ ডিজাইন কৰিবৰ কাৰণে আৰু আমাক যোগাযোগ কৰিবৰ কাৰণে কি কৰিবলৈ আমাৰ এটা ৱেবছাইট আছে marjanbiologics.com বুলি তাত আমাৰ ডেজিগনেটেড মানুহৰ আমাৰ ফোন নাম্বাৰ আছে তেওঁলোকে এই ফোন নাম্বাৰটো যোগাযোগ কৰিব পাৰে বা তাত মেইল ID দিয়া আছে মেইল IDটো তেওঁলোকে যোগাযোগ কৰিব পাৰে চ' আমি ইয়াত আৰু এটা কাম কৰোঁ ইয়াত আমি কিছুমান সিলেক্টেড ষ্টুডেণ্টক আমি ইয়াতে ট্ৰেইনিং দিওঁ ট্ৰেইনিং ফৰ আমাৰ নেশ্যনেল লেভেল কম্পিটিটিভ এক্সামিনেশ্যন বা ষ্টেট লেভেল কম্পিটিটিভ এক্সামিনেশ্যন এটা হৈছে আমাৰ নেট বুলি কয় আৰু এটা হৈছে স্লেট নেটটো হৈছে নেশ্যনেল লেভেলৰ আৰু স্লেটটো আমাৰ ষ্টেট লেভেলৰ চ' নেট বা স্লেট কোৱালিফাই কৰিলে এজন মাষ্টাৰ ডিগ্ৰী পাছ কৰা ষ্টুডেণ্টে এছিষ্টেণ্ট প্ৰফেচাৰ হোৱাৰ কাৰণে আমাৰ এলিজিবল হয় চ' সেইটো আমাৰ মডেল ইয়াত হয় আৰু নেট আৰু স্লেটৰ ভিতৰত বিভিন্ন ধৰণৰ মানে কম্পিটিটিভ এক্সাম আছে আমাৰ লাইফ ছায়েন্সৰ যেনে DBT JRF ICMR JRF GATE তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমি কিছুমান চিলেক্টেড ষ্টুডেণ্টক আমি ইয়াত ট্ৰেইন কৰোঁ